DY 365 জনপ্ৰিয় ৰিয়েলিটি শ্ব' DY Bihurani এটা ভিডিঅ' ক্লিপ ভাইৰেল হৈ পৰিছে। ৰিয়েলিটি শ্ব'টোত ভাগ লোৱা এগৰাকী প্ৰতিযোগীয়ে পিতৃৰ পেছা সম্পৰ্কত কৰা মন্তব্যক লৈ ভাইৰেল হৈছে এই ভিডিঅ'টো। এই ভাইৰেল ভিডিঅ'ৰ গইনা লৈয়ে ছ'চিয়েল মিডিয়াত অন্য প্ৰতিযোগীৰ বিৰুদ্ধে সন্মানহানিকৰ মন্তব্য দিয়াক লৈ গোচৰ তৰিবলৈ বাধ্য হৈছে একাংশ প্ৰতিযোগী। প্ৰতিযোগীৰ বিৰুদ্ধে সন্মানহানিকৰ মন্তব্য দিয়া বিষয়টোক লৈ ব্যথিত প্ৰতিজন প্ৰতিযোগী। এনে অৱস্থাত ভাইৰেল ভিডিঅ' থকা সাপেখাতিৰ প্ৰতিযোগী গীতিমণি বৰগোহাঁয়ে যোগ্যতা চাই ভোটদান কৰিবলৈ সমগ্ৰ ৰাজ্যবাসীক আহ্বান জনাইছে। আনহাতে গীতিমণিৰ মাতৃৰো আহ্বান এই বিতৰ্কৰ অন্ত পেলাওক সকলোৱে। লক্ষণীয় কথাটো এয়াই যে ৰিয়েলিটি শ্ব'টো টপ 6 প্ৰতিযোগী বাছনিৰ বাবে অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া। এনে ভোটদান চলি থকাৰ মাজতে ভাইৰেল হৈছে এটা ভিডিঅ'। অৱশ্যে গ্ৰেণ্ড ফিনালেত টপ 6 প্ৰতিযোগীৰ মাজৰ পৰা বিচাৰকৰ বাছনিত কোনগৰাকী বিহুৱতী শ্ৰেষ্ঠ হয় তাৰ বাবে অপেক্ষা কৰিব লাগিব আৰু কিছুদিন। প্ৰতিগৰাকী প্ৰতিযোগীকে শুভেচ্ছা জনাই ভাইৰেল ভিডিঅ'টোক লৈ দুখ প্ৰকাশ কৰি বিতৰ্ক শেষ কৰিবলৈ আহ্বান জনাইছে সংশ্লিষ্ট সকলোৱে। মই গীতিমণি বৰগোহাঁই সকলো শুভাকাংক্ষীলৈ মই ধন্যবাদ জনাইছোঁ। মই যিটো সঁচা সেইটোৱে কৈছিলোঁ। এই কথাটোলৈ ইমানখিনি হ'ব বুলি ভবা নাছিলোঁ। মই বাসকলক বহুত ভাল পাওঁ। মোকো বাহঁতে নিজৰ ভণ্টিৰ দৰে মৰম কৰে। এইখিনি কৈ আপোনালোকে অনুষ্ঠানটি চাব আৰু যাৰ নাচ ভাল পায় তেখেতক ভোট কৰিব। নমস্কাৰ। সমূহ অসমবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ কণমানিজনীক ইমান মৰম চেনেহ কৰাৰ বাবে। এইখিনিতে দুআষাৰ কওঁ, ভিডিঅ'টি দেখাৰ পাছত অসমৰ ৰাইজে নিজৰ প্ৰতিক্ৰিয়াৰ সমূহ আগবঢ়াইছে। এতিয়া মই সকলোকে অনুৰোধ জনাম যে এই কথাবোৰত ইমানতে সামৰণি হ'ব লাগে আৰু আপোনালোকে নিজৰ মনৰ পচন্দ প্ৰতিযোগীসকলক ভোট দিয়ক। আৰু হহা কথাটোক লৈ মই কওঁ, তাই চিধা উত্তৰত হাঁহি উঠিছিল। মই নাভাবোঁ যে দেউতাকৰ বৃত্তিটো লৈ বাকীসকল প্ৰতিযোগীয়ে হাঁহিছিল। মানসিকভাৱে মোক এই বিষয়টো বহুত কষ্ট দিছে আৰু মোৰ ছোৱালীজনীকো এই মানসিকভাৱে বহুত কষ্ট দিছে।